হাই ফ্ৰেণ্ড, এক্টিং লাভাৰ সঞ্জীৱ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি আহিছোঁ নলবাৰী জিলাৰ শিৱকালী ধামত। এইখন অৱস্থিত আছে আপোনাৰ খাটজাৰা নামৰ ঠাইখনত, আৰু তাত মন্দিৰটোৰ নাম হৈছে দক্ষিণ কালী মন্দিৰ। আৰু আপোনালোকে গৈ ইমানেই ভাল পাব, তাৰমানে আপোনালোকে মনৰ অনুভৱ মই কৈছোঁ যে ইমানেই ভাল পাব। আৰু তাত গৈ আপোনালোকে ধূপ বন্তি জ্বলাই আপোনালোকে মনৰ কামনা কৰিব পাৰিব। আপোনালোকে মনেদি যি বিচাৰে সেইখিনি আপোনালোকে পাব বুলি মই বিচাৰোঁ, আৰু মই নিজে পাইছোঁ। মই নিজে জানো, মোৰ ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু তাত এটা বৃহৎ ডাঙৰ শিৱ মূৰ্তি আছে, আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখা পাইছে। আৰু শিৱ মূৰ্তিটো ইমানেই ভাল লাগে, গৈ মই কৈছোঁ যে ইমানেই ভাল লাগে, বহুতে ভাল লাগিছে গৈ। আপোনালোকেও যাব, এবাৰ চাব। নলবাৰী জিলাৰ খাটজাৰা নামৰ ঠাইখনত আছে, আৰু তাত বৃহৎ ডাঙৰ এটা গুহা আছে। গুহাটোৰ ভিতৰত সোমাই ওলাই আহিব পাৰে আপোনালোকে। এই গুহাটো দেখা পাইছে। আৰু আপোনালোকে প্লিজ মোৰ এক্টিং লাভাৰ সঞ্জীৱ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু তাত গৈ আপোনালোকে দেখা পাব জয় বজৰং বলীৰ মূৰ্তি এটাও আছে, বৃহৎ ডাঙৰ। বাই বাই।